আজি আমি প্ৰথমতে দেশৰ প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ জন্মদিনৰ আমি মৰাণ সমষ্টিবাসী ৰাইজৰ তৰফৰ পৰাও শুভকামনা জ্ঞাপন কৰিছোঁ। তেখেত সুস্বাস্থ্যৰে দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতৰ যি সপোন ৰাষ্ট্ৰখনক নিৰ্মাণ কৰা, ৰাষ্ট্ৰখনক অতি বিশ্বগুৰু আসনস্থ কৰা যি তেখেতৰ সপোন, সেই সপোন তেখেতৰ লগতে আমাৰো সপোন, এই সপোন যাতে দিঠক হ'বৰ কাৰণে তেখেতে কাম কৰি গৈ থাকে, তাৰ বাবে আমি তেখেতক আজি শুভ আশীষ দিছোঁ আৰু আমি মৰাণ সমষ্টিবাসী ৰাইজে শুভকামনা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোত আমি তেখেতৰ জন্মদিনটোৰ লগত সংগতি ৰাখি আমি ইতিমধ্যে সমগ্ৰ অসমত আজি 1 লাখ PMAY ঘৰ অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা আজি শুভ উদ্বোধন কৰা হ'ব। সমগ্ৰ অসমৰ লগতে আমি মৰাণ সমষ্টিৰ খোৱাং ব্লকতো আমি 162টা ঘৰ আজি শুভ উদ্বোধন কৰিম। তাৰ লগতে আজি মাননীয় প্ৰধানমন্ত্ৰীদেৱৰ এই জন্মদিনৰ উপলক্ষে আমি খোৱাং ব্লক এলেকাত ইতিমধ্যে নিৰ্বাচিত কৰা 11টা অমৃত সৰোবৰ আঁচনিৰ আজি তাৰে 7টা আমি শুভ আৰম্ভ কৰিব খুজিছোঁ আৰু এইমাত্ৰ আমি প্ৰথম খোৱাং পঞ্চায়ততে আৰম্ভ কৰিছোঁ। গতিকে এই যে অমৃত সৰোবৰ আৰু PMAY এইবিলাক হৈছে আমাৰ কৃষক আৰু শ্ৰমিক তথা ৰাইজৰ লগত সম্পৰ্কিত বিষয়। গতিকে এনেধৰণৰ জনকল্যাণমূলক কামবিলাকৰ যোগেদি আমি প্ৰধানমন্ত্ৰীগৰাকীৰ জন্ম উৎসৱ পালন কৰিব খুজিছোঁ। আমাক পৰামৰ্শ দিয়া হৈছে যে সেৱাই সংগঠন আৰু সেৱাই হৈছে দেশৰ বাবে কৰা আমাৰ পৰম কৰ্তব্য। গতিকে আমি ৰাইজৰ সেৱাত উৎসৰ্গিত এটা মনোভাৱ লৈ সকলোৱে কাম কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আজি খোৱাং পঞ্চায়তত আৰু খোৱাং ব্লক উন্নয়ন খণ্ডৰ আমাৰ যিগৰাকী উন্নয়ন বিষয়া আছে, আমাৰ পঞ্চায়তৰ সভাপতি বাইদেউ আছে, কাউন্সিলাৰ ডাঙৰীয়া আছে, জিলা পৰিষদৰ বাইদেউ আছে, আমি সকলোৱে লগ লাগি ইতিমধ্যে কামত অগ্ৰসৰ হৈছোঁ। মই আশা ৰাখিছোঁ আগন্তুক দিনবিলাকত আমাৰ সমষ্টিটোক অসমৰ 126টা সমষ্টিৰ ভিতৰত আমাৰ সমষ্টিটোক উজ্জ্বল এটা সমষ্টি, উন্নত এটা সমষ্টি হিচাপে আমি গঢ়ি তুলিব পাৰিম।